আৰু এটা প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল। হেল্ল' গাইজ, তো আজি আমাৰ স্কুললৈ NKTV আহিব, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। বৰ্তমান এতিয়া কলেজ পাই গ'লোহি আৰু ইয়াত দেখিছে মোৰ লগৰকেইটা আছে চাৰিওফালে। এয়া চাওক কিমান মানুহ হৈ গৈছে, পুৰা মানুহ হৈ গৈছে বৰ্তমান। আমি অনুৰোধ জনাম নিকাৰীমুখ মধ্য ইংৰাজী বিদ্যালয়ৰ হোজাই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ দলীয় নৃত্য পৰিৱেশন কৰিবৰ কাৰণে। ইমান চিঞৰ বাখৰ একোৱেই নুশুনি পাই, বলক ভিডিঅ'টো চাই থাকক। আৰু অনুপম চক্ৰৱৰ্তী ছাৰ আহি পাই গ'লহি। কেমেৰাত অকণমানহে দেখিছে, পৌৱা নিচিনা। এয়া এতিয়া ৩ নম্বৰ দল চলি আছে, নাচি আছে। গানটো শুনি ভাল লাগে বাৰু। হ'লেও কপিৰাইট লাগিব পাৰে। বৰ ধুনীয়া নাচিছা অ। এয়া গপ গালছে নাচিছে। জুই জুই মইনাহঁত তোমালোক জুই। কি আছিলে গাঁওখনৰ নাম? কি আছিলে পাহৰিলো চাই থাকক খালি আপোনালোকে। ইমান মানুহ আমি এনেকুৱাই ইউটিউবাৰ, একপি ফটো নুঠে। অট'গ্ৰাফটো বহুত দূৰৰে কথাই, ফটো একপিও নুঠে। বেয়াই লাগে পায়। আমি ভাৰতৰে উত্তৰ পূৰ্বাঞ্চল। কিমান আৰু ছোৱালী ডান্স চাব, আহকচোন আমাৰ ল'ৰা সন্থাই এনেকুৱা ধামাকাদাৰ পাৰফৰ্মেঞ্চ দিয়ে চাওঁ। কোনো হিন্দু, কোনো খ্ৰীষ্টান, কোনো হয় মুছলমান, কোনো বঙালী, কোনো মাৰাঠী, তথাপি আমি সমান। লাচিত দেশৰ অসমীয়া মই আইটো কৰিছো প্ৰণাম। গাইছ বেয়া নাপাব দ, অকণ দেখাইছো। কপিৰাইট লাগিব যে, কপিৰাইট লাগিলে মই ধ্বংস হ'ম আৰু দেই, নালাগে দিয়ক। আৰু এতিয়া মেমহঁতে নিজৰ প্ৰতিভা দেখাব। এইটো এনেকৈ খোজকাঢ়ি যায় ষ্টাইলত কি বুলি কয় জানো, ময়ো নাজানো ভালকৈ নামটো ইংলিছত। এই ছোৱালীবিলাকে কমেণ্ট কৰি জনাই দিবা ন। বহুত সময় পিছত বিভূতি আহিলেগে।
গাইজ ভিডিঅ'টো যিহেতু বহুতো হুলস্থুল হৈ আছে গতিকে আপোনালোকে আমনি পাব পাৰে গতিকে ভিডিঅ'টো আজিলৈ ইমানখিনিতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু মৰমত গতিকে আজিলৈ বিদায় মাগিছোঁ পুনৰ এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই আৰু প্ৰগ্ৰামটো আপোনালোকে NK TVত চাব পাৰিব মই আপডেট দি থাকিম বাই বাই